এওঁতে জানে যে বিপিএফৰ মানুহৰ ইমান শ্ৰদ্ধা আছে, ভক্তি আছে। কালি গোটেই গোসাইগাঁৱত ওপন টকা বিলাইছে এওঁতে, আমি বাধা দিয়া নাই। আমি কৈছোঁ 5 বছৰ তেওঁতে কাম কৰা নাই, টকা দি আছে, দি থাক, একো আপত্তি নাই, পাব্লিকৰ টাকা হয় এইটো। তো এওঁতে জানে ইমান কৰাৰ পিছত, ইমান মানুহ জইনিং কৰাৰ পিছত, ইমান টকা বিলাৰ পিছত দেখিছে বিপিএফ জিতিব। এওঁতে কি কৰিছে, আমাৰ মানুহ বিপিএফৰ মানুহ টাৰ্গেট কৰি কৰি এওঁতে পিটাপিটি আৰম্ভ কৰিছে। আমি হেমন্ত বিশ্ব শৰ্মাকে এটাই কথাম, ছাৰ নরেন্দ্র মোদীকে এটা কথা, আমার লোকতন্ত্র অধিকার যদি আমি ইন্ডিয়াত সাব্যস্ত করা না পারো, তেতিয়া ইলেকশনটো কিয় করা লাগে? আপোনালোকে এনেই লৈ লওক গদ্দিটো। পাব্লিকৰ যেটো ভোটৰ অধিকাৰ এইটো যদি কৰা নিদিয়ে, তাহলে ইলেকশন পাতি দৰকাৰ কি? এতিয়া মই এটা কথা হেমন্ত বিশ্ব শৰ্মাক কম, এওঁতে হোম মিনিষ্টাৰ অসমৰ, মই এটা কথা, প্ৰশাসন ৰাজু নাৰ্জাৰীৰ লগত আহি রাজু নার্জারির গুন্ডা বাহিনী আমাক পিটি আছে, প্রশাসন চাই আছে, প্রশাসন একো স্টেপ লেবা নাই। আমি ভিডিওগিলা বনাইছোঁ, আমি ভিডিওগিলা ছাড়িম। এইটো গোসাইগাঁৱৰ কাৰণে ভয়ংকৰ দুৰ্ভাগ্য। আমাৰ লোকাল অধিকাৰ, আমাৰ লোকতন্ত্ৰ অধিকাৰ কাঢ়ি লৈ আছে। এনেকৈ ইলেকশ্যন আমাক নালাগে। হেমন্ত বিশ্ব শৰ্মা ছাৰ, BTC টো আপুনি লৈ যাওক, আমাৰ মানুহ পিটাব নালাগে।